এয়া নন্দেশ্বৰ বৰাক আমি দেখুৱাইছো নন্দেশ্বৰ বৰা সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত বগা চাৰ্ট পৰিহিত আমি এই মুহূৰ্তত পনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছো নিউজ 18 অসম নৰ্থ ইষ্টক এয়া প্ৰথম আমি দেখিছো নন্দেশ্বৰ বৰা দ্বিতীয় গৰাকী সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত এয়া নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক পনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছো য'ত প্ৰথমে আমি দেখিবলৈ সক্ষম হৈছো নন্দেশ্বৰ বৰা এজনকৈ অনা হৈছে এয়া সিদ্ধাৰ্থ শৰ্মাক হাতত লকাপ পিন্ধাই এই মুহূৰ্তত লৈ অহা হৈছে আৰু এয়া শ্যামকানু মহন্তক এয়া আদালতলৈ লৈ অহা হৈছে হাতত হেণ্ডকাপ মুখখন কিছু লুকাবলৈ চেষ্টা চলোৱা হৈছে জুবিন গাৰ্গৰ পিএছঅ এয়া পৰেশ বৈশ্য আৰু সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ এয়া সন্দীপন গাৰ্গ তেওঁক এই মুহূৰ্তত আদালতলৈ লৈ যোৱা হৈছে সুধাকৰ সিং SITৰ চিফ মুন্না প্ৰসাদ গুপ্তা মৰমী দাস SSP ৰজি কলিতা আমি আটাইকেইগৰাকী SITৰ শীৰ্ষ বিষয়াক এই মুহূৰ্তত দেখিবলৈ সক্ষম হৈছো আৰু এয়া পোনে এটা দীৰ্ঘ যি কনভয় এই কনভয়ৰ মাজেৰে বৰ্তমান এই আটাইকেইগৰাকী অভিযুক্তক বৰ্তমান লৈ অহা হৈছে অঞ্জন ডেকা আপুনি দেখুৱাই থাকক এয়া মই পনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো পুনৰ কৈছো ভিতৰত বুলেট প্ৰুফ বাহনত এই মুহূৰ্তত আটাইকেইগৰাকী অভিযুক্তক এইদৰে আদালতলৈ লৈ যোৱা হ'ব এটা দীঘলীয়া কনভয় আটাইকেইজন অভিযুক্তকে আমি এই পনপটীয়া সম্প্ৰচাৰত দেখুৱাবলৈ যত্ন কৰিছো CIDৰ কাৰ্যালয়ৰ পৰা পোনে বি বৰুৱা ৰোড হৈ ৰবীন্দ্ৰ ভৱনৰ পাৰেৰেই দীঘলী পুখুৰীৰ পাৰেৰেই CGM আদালতলৈ লৈ যোৱা হ'ব কটকটীয়া নিৰাপত্তা ব্যৱস্থা এটা দীৰ্ঘ এটা পৰিক্ৰমা 1 অক্টোবৰত গ্ৰেপ্তাৰ হৈছিল শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা 8 ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হৈছিল 8 অক্টোবৰত গ্ৰেপ্তাৰ হৈছিল সন্দীপন গাৰ্গ একেদৰে 10 অক্টোবৰত গ্ৰেপ্তাৰ হৈছিল পৰেশ বৈশ্য আৰু আনগৰাকী জুবিন গাৰ্গৰ PSO নন্দেশ্বৰ বৰা এই মুহূৰ্তত দেখুৱাইছো এই বিশেষ বুলেট প্ৰুফ বাহনখন যিখন আৰক্ষীৰ বাহনত এই মুহূৰ্তত CGM আদালতলৈ লৈ যোৱা হৈছে জুবিন গাৰ্গ হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা নন্দেশ্বৰ বৰা পৰেশ বৈশ্য এয়া আটাইকেইগৰাকী SITৰ শীৰ্ষ বিষয়া এটা দীঘলীয়া কনভয় দেখিছো আমি অমৃত প্ৰভা মহন্তকো এই মুহূৰ্তত আদালতলৈ লৈ যোৱা হৈছে আৰু এয়া পনপটীয়া সম্প্ৰচাৰ আমি এই মুহূৰ্তত দেখুৱাইছো